হেল্ল' গাইজ নমস্কাৰ বহুত দিনত আকৌ অন্য এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ আশা কৰিছোঁ সকলোৱে ভালে আৰু ন এইফালে আজি আমাৰ মানে প্লেনটো অলপ বেলেগ চিষ্টেমত হ'ল এইফালে দেখাই দিওঁ বোলো তাকে আপোনালোককো ধুনীয়াকৈ আজি ওলাই আহিছোঁ অলপ ডাৱৰীয়া বতৰ বুলি ভালো লাগিব অলপ পাহাৰীয়া জেগাত আপোনালোককো দেখাম আমাৰ এইফালে আছে আগত পুলক আছে এইফালে আমাৰ দেৱ আছে আৰু দুটা আহি আছে আমাৰ ৰক্তিম আৰু ঘোঁৰা আহি আছে তেহেঁতি আহি পিনি আজি ইয়াতে অলপ খানা নিচিনাই হ'ব আৰু তাকে সৰু সুৰাকৈ গাইজ আহি পিনি আমি একদম ধুনীয়া এডোখৰ জেগা আপোনালোকক ইয়াত দেখিছে মোৰ পিছফালে কি ধুনীয়া এখন পাহাৰ সুন্দৰ লাগিছে না গাইছ ক'ত আছোঁ গম পাইছেনে এতিয়া গাইজ আমি আহিলোঁ এতিয়া বৰশিলত আজি বোলো ধুনীয়াকৈ এসাঁজ খাম গোটেইকেইটা লগ লাগি ভাল লাগিব অলপ আড্ডাও মৰা হ'ব ইয়াত আছে এনেকৈ জুই চুই জ্বলাবলৈ ধুনীয়াকৈ আপোনালোকো আহিব পাৰে এনেকুৱা ধুনীয়া বতৰত ফিল ল'বলৈ গৰম দিনত ঘৰতনো কি কৰিব ন তাকে এতিয়া বাকীকেইটা আহি পোৱাহি নাই আহি পালেহি আমি যা যোগাৰ চলাম দেৱ কিবা ক'বা আজি ৰাইজক বহুত দিনৰ পিছত লগ পাইছোঁ হয় নাই বহুত দিন ব্লগ বনোৱা নাই মই তেনেকৈ আমাৰ দেৱ আছে এইফালে ধুনীয়াকৈ দেখিছে গাইজ এতিয়া ধুনীয়াকৈ আমি এইফালে আহি পালেহি সকলো ৰাইজ দেৱ হাই কৈ দিয়া পুলক হাই কৈ দিয়া এইফালে আমাৰ ৰক্তিম হাই কৈ দিয়া এইফালে আমাৰ উৰফে আছে ঘোঁৰা কৈ দিয়া ডাঙৰীয়া আহিছে আঁতৰি দিয়ক এইফালে আমাৰ ৰুটি ইয়াত আছে ইয়াত মাংস এতিয়া বনাব দিয়া টিপটপ আলু চালু কাটি মেলি এইফালে জুই কোৱা ইয়াত জ্বলাবলৈ চেষ্টা কৰি থকা আছে জ্বলাহে নাই খালি এইফালে ফাইনেলি আমাৰ গাইজ জুই জ্বলি গ'ল জুইটো জ্বলালে আমাৰ পুলকে জ্বলালে এইফালে আমাৰ ৰক্তিম সেইটো দুটা বহুত কষ্ট কৰিলে জুই জ্বলাবলৈ এইফালে আমাৰ ঘোঁৰাই বহুত মেহনত কৰি আলু কাটি আছে এইফালে চালিয়া আপোনালোক আহিব দেই গাইজ আমাৰ বৰশিললৈ বৰ ধুনীয়া জেগা চ' গাইজ এতিয়া আমি ধুনীয়াকৈ বৰশিললৈ আহিলোঁ ধুনীয়াকৈ গোটেইকেইটা পাঁচটা আমি লগ লাগিছোঁ বৰ ধুনীয়া পৰিৱেশটো বৰ সুন্দৰ কৰিছে আমি এতিয়া কেৰাহী চেৰাহী পাতিছোঁ ধুনীয়াকৈ এইবিলাক তেল দিলোঁ পিঁয়াজ আছে পিঁয়াজ দিব লাগিব এইফালে আমাৰ মাংস আছে এইফালে তাত আছে মাংস এইফালে আলু কাটি আছে আমি গোটেইকেইটা ধুনীয়াকৈ আজি এটা ভোজ খাম আপোনালোক গাইজ আহিব পাৰে আমাৰ বৰশিললৈ দেই ধুনীয়া জেগা দেখিবলৈ পাইছে এইফালে আমাৰ ঘূৰাই পুৰা ডান্স মাৰিছে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক এইফালে দিয়া হ'ল পিঁয়াজ এইফালে আমাৰ মাংস আছে ব্ৰইলাৰ এইফালে আলু কাটি দিয়া আছে আজি টেষ্টি বনাব লাগিব দেই টেষ্টি বনিবনে কচ এই বহি ল ৰাইজ বহি ল'ব লাগে এইফালে হালধি দিয়া থাকি যাব ফাইনেলি গাইজ আমাৰ মাংস দিয়া হ'ল এইফালে মাংসহে আমাৰ যিকেইটা লাগিছে মানে এটা নহয় মানে তিনিটা চাৰিটা ৰান্ধনি হৈ গৈছে না মেইন ৰান্ধনি আমাৰ পুলক ছেকেণ্ড আমাৰ ঘোঁৰা থাৰ্ড এইটো ফ'ৰ্থ এইটো ফাইভ মই কিন্তু এতিয়ালৈকে চোৱাই নাই একো বস্তু এইফালে বনি আছে বনি লওক ধুনীয়াকৈ নাখাই দিছোঁ গাইজ এইফালে আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়া লাগিছে ভিউটো চাওক বৰষুণটো নিদিলে হয় বৰষুণটো দিলে কিন্তু এতিয়া আজৰি দিব লাগিব মাংস চাংস লৈ পিনি ইয়াত পলাব লাগিব তলত টিপালটো লৈ গাইজ বহুত ধুনীয়া লাগিছে আজি ত' গাইজ আমাৰ হৈছে চব্জি বনি এইফালে ৰেডি বিলাহী দি দিয়া হ'ল মাংস দি দিয়া হ'ল পানীটো ঢেৰ দিলে হেনো দেই গাইজ দেৱ খাবলৈ হৈছে আৰু ন এইবোলে চালিয়াকৈ এইবোলে ৰুটি কি টান হ'ল নেকি ধেৰ তেনেকৈ নকবা আকৌ বেয়া লাগে নহয় পুলক আগাৰ ভোক লাগিছে নাই একো নাই বোকা খাঙা দেই ভাত গাইজ বনি গ'ল আমাৰ মাংস ৰুটি এইবিলাক ঘূৰাই পালি কেনেকুৱা লাগিছে অলপ চিন এটা হ'লে আপোনালোক ক'ব নোৱাৰি মানে ক'ব নোৱাৰি কেনেকুৱা হ'ল ভাল হ'ল নে নাই ক'ব নোৱাৰি চ' গাইজ দাদা ভোক লাগিছে দেই বৰ সুন্দৰ ৰুটি মাংস
ভাল লাগিছে আৰু কি লাগে আকৌ দে গ্ৰেভি অকণ দি দে নাইচ ধন্যবাদ আৰু টেমেনাও লৈছে বঢ়িয়া বঢ়িয়া বহুত ভাল হৈছে খাবলৈ কিবা ক'বা এইফালে ভোট জলকীয়া আছে পূৰা জুই শালত পাত পূৰা এদাই হৈ গ'ল খাই মাংস ৰুটি 1.5 কেজি মাংস ৰুটি আছিলে 5খন বৰ সুন্দৰ লাগিলে ইয়াত টেঙা খাইছোঁ কিবা কৈ দে সুন্দৰ খতম ঘোঁৰাটো চুচি বাচি কাহিনীখন দেখা দে গ্ৰেভি অলপ আছে খাওঁ মোক দেখা দে বৰ একদম চুচি বাচি দিছোঁ মানে বৰ সুন্দৰ লাগিছে ফাইনেলি গাইছ খাই বৈ ল'লোঁ এইফালে ধুনীয়াকৈ ধুই বৈ ল'লে মেট নুখুলিলোঁ মেট দৰকাই নহ'ল ন ইয়াত এইফালে ধুনীয়াকৈ চফা কৰিলোঁ জেগাডোখৰ কাৰণ আমি খাই বৈ সদায় ক্লিন কৰি থৈ যাব লাগে জেগাটো যাতে নেক্সট কোনোবা আহিলে ইয়াত ধুনীয়াকৈ খাব পাৰে সকলোৱে আৰু জেগাটো পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো অতিকৈ প্ৰয়োজনীয় চ' আমাৰ নিজৰে জেগা ধুনীয়াকৈ এতিয়া ওলাই দিম আৰু লাহেকৈ খাই বৈ ল'লোঁ ইয়াত বহিছোঁ অলপ গোটেইকেইটাই আড্ডা মাৰিছোঁ বক্স গান মেটখন গান চান বজাব লাগিব অলপ ধুনীয়াকৈ যাওঁ ন যাব লাগিব চ' গাইছ আজি ভিডিঅ'টো মই ইমানতে সামৰণি কৰিছোঁ যদি ভিডিঅ' চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বহুত ধন্যবাদ বাই 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 দেৱ বাই 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 ধন্যবাদ হা